নমস্কাৰ বন্ধুসকল, আদৰণি জনাইছোঁ আমাৰ ইউটিউব চেনেল এমুঠি জ্ঞানলৈ। আজি আপোনালোকক দেখুৱাম MX Excel Part-7, য'ত থাকিব ডাটা ভেলিডেশ্যন। আগৰ ভিডিঅ'ত কৈছিলোঁ যে ফাইণ্ড এণ্ড ছিলেক্টৰ ওপৰত দেখুৱাম, কিন্তু ডাটা ভেলিডেশ্যন কমপ্লিট নোহোৱালৈকে ফাইণ্ড এণ্ড ছিলেক্টৰ যিটো টুলছ আছে সেইটো দেখুৱাবলৈ অসুবিধা হ'ব। সেইকাৰণে আমি ডাটা ভেলিডেশ্যনটো প্ৰথমতে শিকি লওঁ, তাৰপিছত আমি ফাইণ্ড এণ্ড ছিলেক্টলৈ যাম। যিসকলে মোৰ আগৰ ভিডিঅ'খিনি চোৱা নাই তেওঁলোকে আৰম্ভণিৰ পৰা চাই আহিলে Part-1, Part-2, Part-3 তেনেকৈ ভালদৰে বুজি পাব এক্সেলৰ বিষয়ে। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়া ডাটা ভেলিডেশ্যনৰ ওপৰত ভালকৈ বুজি পাব। তাৰপিছত আমি ছিলেক্ট আৰু ফাইণ্ড এণ্ড ছিলেক্টৰ টুলছৰ ওপৰত যাম। গতিকে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অ'পেন কৰিছোঁ MX Excel Part-7। ইয়াত ফাইণ্ড এণ্ড ছিলেক্ট লিখি থৈছোঁ, কিন্তু এতিয়া আমি ডাটা ভেলিডেশ্যন চাম। ইয়াত এখন টেবুল বনাই থৈছোঁ, চিৰিয়েল নম্বৰ, নেম, এইজ, হাইট, ডিষ্ট্ৰিক্ট, এডমিশ্যন, ডেট, শ্বিফ্ট এইবোৰ লিখি লোৱা, জাষ্ট ব্যৱহাৰ কৰি দেখাম আৰু। প্ৰথমতে আমি ডাটাত যাম। ডাটাত যোৱাৰ পিছত ইয়াত চাব ডাটা ভেলিডেশ্যন, ডাটা টুলছত আছে ইয়াত। ডাটা ভেলিডেশ্যনত গ'লোঁ, তাত ডাটা ভেলিডেশ্যনত ক্লিক কৰিব। স্ক্ৰীণত এইখন শ্ব' হৈছে, ইয়াত চাওক। ইয়াত এলাও অপশ্যনত ইয়াত এনি ভেলু জুম কৰি দেখাওঁ। ইয়াত চাব এনি ভেলু লিখা আছে। আমি এনি ভেলুটোত ঠাইত ডাটা ভেলিডেশ্যনৰ সহায়ত কিছুমান ভেলিড ডাটা পুট কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিম। চাওঁ আহক। এনি ডাটাত আছে ইয়াত হোল নম্বৰ, ডেচিমেল, লিষ্ট, ডেট, টাইম, টেক্সট লেন্থ আৰু কাষ্টম। আমাৰ কাষ্টমটোলৈকে নালাগে, আমি এইখিনিলৈকে শিকিলেও যথেষ্ট হ'ব। এনি ভেলুটোত যিকোনো ডাটা পুট হ'ব, গতিকে এনি ভেলুটো নেদেখালেও হ'ল। বাকী যি হোল নম্বৰ, ডেচিমেল, লিষ্ট, ডেট, টাইম আৰু টেক্সট লেন্থ আছে, সেই বিষয়ে আমি আজি জানিম। সেই জানিবলৈ আমি প্ৰথমতে চাওঁ আহক। এইটো মাইনাছ কৰি ইয়াত যিটো আমাৰ লিষ্টত আছিলে নামসমূহ, আমি প্ৰথমতে পৰা হেডত দেখুৱাই লওঁ। ইয়াত হাইড কৰি থৈছোঁ যে হোল নম্বৰ, ডেচিমেল, লিষ্ট, ডেট, টাইম আৰু টেক্সট লেন্থ আমি কেনেকৈ ইউজ কৰিম। প্ৰথমতে ইয়াত এইজত চাওঁ। ধৰি লওক যিখন টেবুল বনাই থোৱা আছে, ইয়াত কিছুমান ছোৱালীৰ নাম লিখা আছে, আৰু ধৰি লওক কোনোবা এখন মেথছৰ খেলৰ কাৰণে ইমানৰ পৰা ইমান এইজ বা তেনেকুৱা এইজৰ ছোৱালী লাগে, 19-20 বছৰীয়া তেনেকুৱা। গতিকে এইজসমূহ বাছনিৰ কাৰণে আমি ইয়াত এটা ডাটা বান্ধি দিম যে ইয়াতকৈ হয় বাঢ়িব নোৱাৰে বা কমিব নোৱাৰে বা ইয়াতকৈ বেছি লাগে। তাৰ কাৰণে আমি প্ৰথমতে ইয়াত ছিলেক্ট কৰিলোঁ। তাত ডাটাত যাব, ডাটাত গৈ ডাটা ভেলিডেশ্যনত গৈ যাব, ডাটা ভেলিডেশ্যন ইয়াত পুট কৰিব। ইয়াত এনি ভেলু জেগাত ছিলেক্ট কৰিব হোল নম্বৰ। হোল নম্বৰ ছিলেক্ট কৰাৰ পিছত ইয়াত বিটুইন আছে, ইয়াতো কেইবাটা অপশ্যন আছে। বিটুইন, নট বিটুইন, ইকুৱেল টু, নট ইকুৱেল, আমাক যিটো লাগে। আমি এতিয়া প্ৰথমতে বিটুইনটো চাওঁ, বাকীখিনি আপোনালোকে নিজেই বুজি পাব। বিটুইনত আমি লৈছোঁ 18 বছৰ লৈছোঁ, 18 পৰা আৰু মেক্সিমাম 24। 18 পৰা 24ৰ ভিতৰতে হ'ব লাগিব। ইয়াতকৈ বাঢ়া বা কমা হ'লে ই ৰং হ'ব। আমি এণ্টাৰ দি দিলোঁ। ইয়াত আমি এটা চেলত এই ডাটাটো মানে ভেলিডেশ্যনটো বান্ধি থৈছোঁ। এইজৰ এই যিকোনো এটা চেলত আমি 18 পৰা 24 লৈছোঁ। এতিয়া আমি যদি ইয়াত 19 দিওঁ, ই ধুনীয়াকৈ হ'ল 19। তাৰ জেগাত যদি আমি 17 দিওঁ, ই ৰং দেখাব। অৰ্থাৎ এটা ডাটা বান্ধি থোৱা আছে যে ইমানটা এইজৰ ভিতৰতে লাগে। যদি ভুল হয়, ই ৰং দেখাই পেলাই এটা মানে মেছেজ শ্ব' কৰিব। আমি মেছেজটো পিছলৈ সলনি কৰিম, তাৰ আগত আমি চাই লওঁ ডাটা ভেলিডেশ্যনৰ প্ৰথম মানে সহজ কিয় ব্যৱহাৰ কৰোঁ আমি, আৰু সহজ উপায়টো কি। আমি যদি কেতিয়াবা নিজে জানো ডাটাসমূহ পুট কৰিবলগীয়া যিখিনি ডাটা আছে, জানো যে 19 বছৰ 20 বছৰৰ ভিতৰত থাকিব লাগিব, নাইবা হাইটটো ইমানৰ ভিতৰত থাকিব লাগিব, নাইবা এইখন ডিষ্ট্ৰিক্টৰ ভিতৰত থাকিব লাগিব। কিন্তু আপোনাৰ ঠাইত যদি আন এজনক ডাটা পুট কৰিব দিয়া হয়, তেওঁতো গম নাপাব যে ইয়াত কি কি বান্ধি থোৱা আছে, কিমান লিমিট কি। এতিয়া ডাটা ভেলিডেশ্যন যদি আপুনি পুট কৰি থয়, তেতিয়া যিজনে পুট কৰিব তেওঁ একো ভুল নোহোৱাকৈ এই কামখিনি কৰি যাব পাৰিব। আমি ডাটা ভেলিডেশ্যন সেইকাৰণে ইউজ কৰোঁ। আগলৈ চাওঁ আহক। ইয়াত ৰিট্ৰাই মাৰিলেও ই ভুল দেখাব, ভুলে থাকিব। তাৰমানে ইয়াত চেঞ্জ কৰিব লাগিব। আমি ইয়াত 20 কৰি দিওঁ, ই লৈ ল'ব। এই চেলটোত আমি গোটেই কামখিনি কৰিলোঁ। বাকী কামখিনি কৰিবলৈ ডাটা ভেলিডেশ্যন যাব, ইয়াত 20 দি দিলে। ইয়াত ডাটাখিনি সম্পূৰ্ণ, ইয়াত অকল ডাটা ভেলিডেশ্যনে নহয়, মানে বাকীখিনিও পেষ্ট হৈ গ'ল। তাৰ কাৰণে সেইখিনি আপোনালোকে ডিলিট কৰি ল'ব পাৰিব, আৰু নেক্সটতো ডাটা পুট কৰিব। যদি ভুল হয় ৰং দেখাব, আৰু যদি ভুল নহয় ই লৈ ল'ব। নেক্সট আমি
হাইটত লৈছোঁ ডেচিমেল এই যে মই পেষ্ট কৰিলোঁ পেষ্ট কৰাটো আগত দেখাই লৈছোঁ পেষ্ট কৰাটো আৰু এটা উপায় আছে যে অকল ভেলিডেশ্যনখিনি পেষ্ট কৰিব লাগে আমি প্ৰথমতে কপি কৰি ল'লোঁ কপি কৰাৰ পিছত বাকী চেলসমূহত পেষ্ট কৰিব লাগে তেতিয়া পেষ্ট স্পেচিয়েল বুলি এটা বস্তু আছে যিটো পেষ্ট কৰিলে আমি সহজত পাম পেষ্ট স্পেচিয়েলত গৈ ইয়াত ভেলিডেশ্যনত ক্লিক কৰি অ'কে কৰি দিলে ই অকল ভেলিডেশ্যনখিনি যিটো বান্ধি থৈছোঁ আমি ফৰ্মুলা সেইটোৱে পেষ্ট হ'ব পেষ্ট স্পেচিয়েলৰ বিষয়ে আপোনালোকক পিছত শিকাম দুটা ভিডিঅ' পিছত শিকাম তাৰ আগত আমি এনেদৰে শিকি লওঁ গতিকে এইজৰ যিকোনো এইজ আমি দি ল'ব পাৰিম এতিয়া 24 দিলে 24 ল'ব 23 24 21 28 দিলে মানে ভুল এনেকৈ যিখিনি শুদ্ধ হ'ব শুদ্ধ ডাটা ল'ব এনেদৰে আমি বান্ধি যাম বাকীখিনি এইজ দিয়া নাই এইটো দি লৈছোঁ তাৰপিছত আছে হাইটটো লৈছোঁ ডেচিমেলত ইয়াত ডাটা ভেলিডেশ্যনৰ আৰু এটা অপশ্যন আছে যে ডেচিমেলো ইউজ কৰিব লাগে আমি ছোৱালীৰ হাইট ল'ম যেনিবা 4.5ৰ পৰা 5.9 লৈকে বা তেনেকুৱা বিটুইন বা তাৰ ওপৰত তেনেকুৱা বিধৰ গতিকে আমি ডাটা ভেলিডেশ্যনত গ'লোঁ ইয়াত এনি ভেলুৰ ঠাইত আমি এতিয়া ল'ম ডেচিমেল চিলেক্ট কৰিছে ইয়াত মিনিমাম আৰু মেক্সিমাম দিছে বিটুইন আছে আমি যদি বিটুইন ইউজ নকৰোঁ এইবাৰ বেলেগ এটা ইউজ কৰিম গ্ৰেটাৰ দেন ইউজ কৰিছোঁ গ্ৰেটাৰ দেন ইউজ কৰিলে ইয়াত দিছে যে মিনিমাম গতিকে মিনিমামৰ ওপৰতে যিহেতু গ্ৰেটাৰ দেন হ'ব আৰু হাইটৰ ক্ষেত্ৰত কি হয় আমি যিহেতু ছোৱালী এজনী হাইট অধিকতম হ'ব নোৱাৰে বহুত এটা 10 ফুট 11 ফুট তেনেকৈ হয়তো যাব নোৱাৰে সেইকাৰণে আমি বিটুইনে ইউজ কৰিম এইটো ক্ষেত্ৰত গতিকে আমি ইয়াত বিটুইনত যোৱাৰ পিছত ইয়াত লিখিম 3.5 ফুটৰ পৰা লৈছোঁ 3.5 ফুটৰ পৰা 5.5 লৈছোঁ আমি ডেচিমেলো ইয়াত ইউজ কৰিব পাৰিম যিহেতু হোল নম্বৰত আপোনালোকে ডেচিমেল ইউজ কৰিব নোৱাৰে গতিকে ডেচিমেলৰ কাৰণে এক্সট্ৰা আছে ইয়াত পুট কৰিলে ইয়াত তেনেকৈ 3.6 3.5 আৰু 7.5 যদি পুট কৰোঁ সৰি ইয়াত ডাটা ভেলিডেশ্যন ফৰ্মুলাটো পুট হৈ থকা নাই গতিকে আমি যেহেতু ইয়াত সেল এটাত ইউজ কৰিছিলোঁ ইয়াত যদি 7.5 ইউজ কৰি ৰং দেখাব বাকীখিনিত আমি তেনেদৰে কপি পেষ্ট কৰি ল'ব লাগিব ডাটা ভেলিডেশ্যন ফৰ্মুলাটো ইউজ হৈ থকা নাই সেইকাৰণে এনেকৈ গৈ কপি কৰিব বাকীখিনিত এনেকৈ দি পেষ্ট স্পেচিয়েল কৰি দিব এতিয়া ইয়াত যদি পুট কৰে 6.5 তেনেহ'লে ৰং দেখাব আমাৰ যিহেতু লিমিট আছিলে 3.5ৰ পৰা 5.5 ইয়াৰ পিছত আমি চাম লিষ্ট ডাটা ভেলিডেশ্যনৰ লিষ্ট কেনেকৈ ইউজ কৰে তাৰ কাৰণে ডিষ্ট্ৰিক্টৰ নামৰ সহায়ত লৈছোঁ ইয়াত চেলটোত চিলেক্ট কৰি আমি এতিয়া ডাটা ভেলিডেশ্যন গৈ ইয়াত ইউজ কৰিম লিষ্টত চ'ৰ্চ বিচাৰিছে আমি চ'ৰ্চটো আগতীয়াকৈ ৰেডি কৰি ল'ব লাগিব তাৰ কাৰণে মই ডিষ্ট্ৰিক্টৰ কেইখনমান নাম ইয়াত পুট কৰি থৈছোঁ জাষ্ট হাইড কৰি থৈছোঁ ইয়াত উলিয়াই লৈছোঁ ইয়াত ডিষ্ট্ৰিক্ট 5খনমান নাম লৈছোঁ যোৰহাট শিৱসাগৰ গোলাঘাট ডিব্ৰুগড় আৰু তিনিচুকীয়া আমি ডাটা পুট কৰিম লিষ্ট ল'লোঁ ইয়াত চাব চ'ৰ্চ বিচাৰিছে চ'ৰ্চটো ইয়াত চিলেক্ট কৰি ল'ব তাৰপিছত এনেদৰে মাউচৰ সহায়ত চিলেক্ট কৰি ল'লে চিলেক্ট হৈ যাব আৰু ইয়াত অ'কেত ক্লিক কৰি দিব ইয়াত তাৰপিছত চাব এটা ডাউন এৰ' আহি গৈছে ডাউন এৰৰ সহায়তো লিষ্টসমূহ আহি গ'ল নহ'বা আপোনালোকে যদি ইয়াত এনেকৈ লিষ্ট পুট কৰিলেও হ'ব নতুবা হাতেৰে পুট কৰি লৈ হাতত লৈ ল'ব যোৰহাট পুট কৰিছোঁ যোৰহাট লৈ ল'লে কিন্তু ইয়াৰ ঠাইত যদি আমি গুৱাহাটী ইউজ কৰোঁ তেতিয়াহ'লে ই ৰং দেখাইছে দ্য ভেলু ইউ এণ্টাৰ্ড ইজ নট ভেলিড ইয়াত এটা মেছেজ যে আহি আছে বাৰে বাৰে ভুল হ'লে মানে ইউজাৰ হেজ ৰেষ্ট্ৰিক্টেড ভেলুজ ডেট কেন বি এণ্টাৰ্ড ইন টু দিছ চেল এইটো চেলত এইটো ডাটা পুট হ'ব নোৱাৰে এনেকুৱা মেছেজ এইটো ছিষ্টেমে জেনেৰেট কৰিছে আমি যেনেকৈ কৰি থৈছোঁ এই এলাৰ্টটো যিটো এটা এলাৰ্ট আহি আছে এই এলাৰ্টটো আমি নিজৰ ধৰণেও ব্যৱহাৰ কৰিব পাৰিম মানে ধৰি লওক কিয় ভুল হৈছে আমি গম নাপাম বেলেগ এজনে যদি এণ্টাৰ কৰে ভুল দেখুৱাইছে জাষ্ট ক'ব যে ভুল হৈছে কিন্তু কি ভুল হৈছে সেয়াটো গম পোৱা নাই সেই ভুলটো শ্ব' কৰিবলৈ আমি এটা মেছেজ শ্ব' কৰিব পাৰোঁ সেইটো দেখুৱাবলৈ আমি তাত ছেটিঙত যাম ডাটা ভেলিডেশ্যনত যোৱাৰ পিছত ইয়াত ডাটা ভেলিডেশ্যন ইয়াত এই ছেটিঙত এইটো পুট কৰিলে তাৰপিছত আমি যাব লাগে ইৰৰ এলাৰ্ট বা ইনপুট মেছেজত আমি ইউজ নকৰোঁ আমি এলাৰ্টটো দেখাইছোঁ এলাৰ্টত গ'ল ইয়াত ষ্টপ আছে ৱাৰ্ণিঙো দিব পাৰে অথবা ইনফৰমেশ্যন আমি যিটো ইউজ কৰিব পাৰোঁ আমি এই ক্ষেত্ৰত ষ্টপ দেখাম টাইটেল দিছোঁ কিবা এটা দিছোঁ যে ৰং ডিষ্ট্ৰিক্ট
ৰং ডিষ্ট্ৰিক্ট তাৰপিছত মেছেজ দেখাম যে এইটো কিবা এটা মেছেজ দেখালে হ'ল ৰং ডাটা এন্ট্ৰি এইটো ওকে কৰি দিলোঁ এতিয়া যোৰহাটৰ ঠাইত আমি যদি বেলেগ কিবা এটা পুট কৰোঁ যোৰহাটৰ ঠাইত গুৱাহাটী পুট কৰি দিছোঁ ইয়াত ৰং ডিষ্ট্ৰিক্ট বুলি আহিছে এবাৰ আগৰ যেহেতু এলাৰ্টটো বেলেগ আছিলে এবাৰ এলাৰ্ট বেলেগ আহিছে ৰং ডিষ্ট্ৰিক্ট ৰং ডাটা এন্ট্ৰি আমি যেনেকুৱা ধৰণে মেছেজ দিব পাৰোঁ তেনেকুৱা ধৰণে মেছেজ আমি শ্ব' কৰিব পাৰিম ইয়াত আমি এতিয়া গম পাইছোঁ যে ৰং ডিষ্ট্ৰিক্ট যিহেতু এইটো ডিষ্ট্ৰিক্টৰ নাই লিষ্টখনত তেনেকুৱা ধৰণৰ মানে লিষ্ট এখন বানি থ'লে মানে আমি ভুলটো সহজে ধৰিব পাৰিম বা যি বেলেগ এজনে যদি আপোনাৰ কামটো কৰে তেতিয়া সহজে সেইখিনি শুদ্ধভাৱে কৰিব পাৰিব এনেকৈ বাকীখিনি এনেকৈ কপি কৰি ল'লে তাৰপিছত পেষ্ট কৰি দিব স্পেচিয়েল ডাটা ভেলিডেশ্যন অ'কে ইয়াত যি পুট কৰিব সেয়া আহি যাব এতিয়া আৰু চব প্ৰত্যেকটোতে এতিয়া এই এৰৰডাল আহি গৈছে আপোনালোকে চিলেক্ট কৰি ভৰাব পাৰে নতুবা পুট কৰি ভৰাব পাৰিব চিলেক্ট কৰি ভৰালে এনেকৈ চিলেক্ট কৰি ভৰাব পাৰিব আৰু পুট কৰিলে হাতে পুট কৰিব ভুল হ'লে এই ভুলটো ধৰি ল'ব তাৰপিছত আছে ডেট একেই বাকী যেনেকৈ এইজৰ ক্ষেত্ৰত আমি হোল নম্বৰ ইউজ কৰিলোঁ ডেচিমেল লিষ্ট ডেটৰ ক্ষেত্ৰতো একেই ইয়াত এটা ডেট বানি থৈছোঁ যে জানুৱাৰী 2022 to জুলাই 2022 একেই ইউজ কৰিম আমি ডাটা ভেলিডেশ্যন গ'ল ছেটিং এনি ভেলুত আছে আমি এতিয়া এবাৰ ডেটটোত আমি বিটুইন ইউজ কৰিম যিহেতু ইয়াত বিটুইন লৈছোঁ ষ্টাৰ্ট ডেট আছে জানুৱাৰী 2022 01 আমি অব্লিক দি ইউজ কৰিছোঁ 2022 আৰু এণ্ড ডেট লৈছোঁ জুলাই কিবা এটা ডেট লৈ লৈছোঁ এতিয়া 01/07/2022 লৈছোঁ ইয়াত এটা ডেট পুট কৰিম আমি জানুৱাৰীৰ পৰা জুলাই মাহৰ ভিতৰত যিকোনো এটা ডেট 01/05/2022 ই লৈ ল'লে 1/5/2022 কিন্তু ইয়াত যদি আমি 8/9/2022 পুট কৰোঁ সৰি ইয়াত অলপ ফৰ্মুলা ইউজ হৈ থকা নাই আমি বাৰে বাৰে এইটো একেটা ভুলকে কৰি আছোঁ ডাটা ভেলিডেশ্যন কপি কৰিব ইয়াত যাব স্পেচিয়েল ডাটা ভেলিডেশ্যন কৰিলে ইয়াত যদি এতিয়া আমি 8/9/2022 দিওঁ ই ভুল হৈ গ'ল ইয়াততো আমি এতিয়া আগৰ চিষ্টেমে যিটো মানে এলাৰ্ট দিয়ে সেইটো আহি আছে ইয়াতো ঠিক তেনেদৰে আমি মেছেজ পুট কৰিব পাৰিম যে ইয়াত ডেটটো ভুল আছে তেতিয়া আমি ডাটা ভেলিডেশ্যনত যাব একেই সোনকালে দেখাই দিছোঁ আপোনালোকক এলাৰ্টত গ'ল ইয়াত এবাৰ দিব ৰং ডেট মেছেজটো পুট কৰিব হৈ গ'ল ওভাৰ দেখাই দিছোঁ ৰং ডেট মেছেজ লিখিব ইয়ৰ এণ্টাৰ ডেট ইজ ৰং ইয়াতো চিম্পলকৈ লিখিছোঁ ৰং ডাটা এণ্ট্ৰি ইয়াত যদি 9/9/2022 দিওঁ ৰং ডাটা এণ্ট্ৰি ৰং ডেট তেনেকুৱা আপোনালোকে মেছেজ বা টাইটেল এইটো যেনেকুৱা ধৰণে ইউজ কৰিব পাৰে তেনেকুৱা দি ল'ব পাৰিব তাৰপিছত আছে চিট ইয়াত ইউজ কৰিছোঁ টাইমৰ ক্ষেত্ৰতো একেই ইয়াত যাব ডাটা ভেলিডেশ্যনত গ'ল ইয়াত আছে আপোনাৰ ছেটিঙত টাইমৰ ক্ষেত্ৰতো যিকোনো ইউজ কৰিব পাৰে সববোৰৰ ক্ষেত্ৰতে একেই আছে বিটুইন নট বিটুইন ইকুৱেল টু তেনেকৈ টাইমৰ ক্ষেত্ৰত এবাৰ দুটা টাইম ল'ম ইকুৱেল টু বুলি লৈছোঁ ইকুৱেল টু ল'লোঁ 9 AM আমি 9 এনেকৈ এণ্টাৰ কৰিলোঁ 9 AM জাষ্ট এনেকৈ 9 AM লিখিলোঁ ইয়াত 9 AM লিখিলে মানে ই 9 AM টাইমটো লৈ ল'লে তাৰ বাদে যদি আমি 10 AM লওঁ ই ৰং ডাটাটো আহি গ'ল এলাৰ্টটো হৈ গ'ল এনেকৈ আমি ডাটা ভেলিডেশ্যন বান্ধি দিলে ভুল নোহোৱাকৈ যিকোনো কাম আমি শুদ্ধভাৱে কৰিব পাৰিম আৰু আপোনাৰ কামটো বেলেগ এজনে কৰিব পাৰিব তাৰপিছত আছে চব টেক্সট লেন্থত টেক্সট এটা আপোনালোকে লিমিট বান্ধিব পাৰে ইয়াত টেক্সট লেন্থত ইয়াত চাব ইয়াত ডাটা এণ্ট্ৰিত ডাটা ভেলিডেশ্যনতে দেখাইছোঁ ইয়াত টেক্সট লেন্থ ইয়াত যিখিনি অপশ্যন আছে বিটুইন আছে নট বিটুইন ইকুৱেল এনেকৈ গ্ৰেটাৰ দেন যিকোনো আমি লেছ দেন লওঁ লেছ দেন আৰু মেক্সিমাম কিমান হ'ব লাগে লেছ দেন আমি 10টা লেটাৰৰ কাৰণে ইউজ কৰিছোঁ অ'কে দিলোঁ ইয়াত যদি আমি চাওঁ তো ইয়াত এই ক্ষেত্ৰত আপোনালোকে নম্বৰ হওক বা মানে এলফাবেট হওক যিকোনো ইউজ কৰিব পাৰে ইয়াৰ নাম লৈছোঁ সঞ্জয়
আৰু নাম্বাৰ ইউজ কৰিছোঁ কেইটামান তো ইয়াত এটা ৰং হৈ গ'ল আমি যিহেতু যিমানটা লৈছোঁ তাতকৈ অধিকতম হৈ গৈছে সেইকাৰণে এবাৰ কমাই পেলাই দেখাওঁ সঞ্জয় ল'লোঁ সঞ্জয় 2 লৈছোঁ ই লৈ ল'লে আমি যিমানটা পুট কৰিছিলোঁ সিমানটা ডাটাৰহে ই ল'ব এলফাবেট আমি যিমানটা লিমিট বান্ধিছিলোঁ তাতকৈ বেছি যদি হয় ই ৰং দেখাব গতিকে আপোনালোকে বুজি পালে আমি য'ত যেনেকৈ ইউজ কৰিছোঁ ইয়াত যদি লেছ দেন ইউজ কৰিছোঁ লেছ দেন হ'ব যেনেকৈ গ্ৰেটাৰ দেন আছে বা ইকুৱেল টু তেনেদৰে ইউজ কৰিব পাৰিব ডাটা ভেলুৱেশ্যন প্ৰায় ইমানেই লগতে আপোনালোক কিছুমান এৰৰ দেখুৱাই দিওঁ কি হয় কেতিয়াবা আমাৰ ভুল হৈ যাব পাৰে বিশেষকৈ ডেটৰ ক্ষেত্ৰত হয় ডেটটোত চাব ইয়াত আমি ইউজ হৈ আছোঁ শ্বৰ্ট ডেট 1/5/2022 আমি বুজি পাম এয়া 1 মে 2022 কিন্তু যদি এক লং ডেট কৰি দিওঁ জানুৱাৰী 5 2022 অৰ্থাৎ ছিষ্টেমে ইয়াক আমি ডেট মন্থ ইয়াৰ হিচাপে ভাবি আছোঁ কিন্তু এয়া ডেট মন্থ এণ্ড ইয়াৰ নহয় এয়া হৈ আছে মন্থ ডেট আৰু ইয়াৰ তেনে ক্ষেত্ৰত আমাৰ ভুল হ'ব পাৰে আপোনালোকে সেইখিনি চাই ল'ব এই যে আমি ইয়াত পুট কৰি থৈছোঁ কি সেয়া চাবলৈ হ'লেতো আমি আৰু ইয়াতে যাম ডাটা ভেলিডেশ্যন ডাটাত চালোঁ ইয়াত আছে 1/1/2022 তাৰপিছত 7/1/2022 অৰ্থাৎ এয়া 1 জানুৱাৰী 2022 পৰা এইটো মন্থ ইউজ কৰিছোঁ আমি এতিয়া চৰি মই সলাই পেলাই দেখুৱাইছোঁ মানে এই প্ৰথম মন্থটো আছে সেইকাৰণে ইয়াত ইউজ কৰিছোঁ 7 তাৰপিছত 1 ইউজ কৰিছোঁ তাৰপিছত 2022 ইউজ কৰিছোঁ এয়া মই আপোনালোকক নেদেখুৱাকৈ সলাই লৈছিলোঁ মানে বুজাবৰ কাৰণে যদি আমি ইয়াক এনেকৈ ইউজ কৰিলোহেঁতেন প্ৰথমৰ নিচিনা ভুলটো দেখাওঁ আপোনালোকক 1/7 যিটো প্ৰথমত আমি পুট কৰি থৈছিলোঁ 1/7/2022 আছে ইয়াত আমি যদি এটা বেলেগ ডেট লওঁ যিটো নেকি ইয়াত পুট নাই 15/6 লৈছোঁ 15/6/2022 আমি এইটো এটা লিমিটৰ ভিতৰত লৈছোঁ কিন্তু হ'লেও আমাক ৰং দেখাইছে কাৰণ আমি যিটো ফৰ্মেট লৈছোঁ ডেটৰ সেইটো আমাৰ ক্ষেত্ৰত ভুল লৈছোঁ ছিষ্টেমে লৈছে মন্থ ডেট এণ্ড ইয়াৰ গতিকে আমি মন্থ ডেট এণ্ড ইয়াৰ হিচাপে পুট কৰিব লাগিব সেইকাৰণে আমি প্ৰথমতে ইয়াত চেঞ্জ কৰিম ইয়াত যাব ডাটা ভেলিডেশ্যন গ'ল তাৰপিছত যিটো 1/7 হৈ আছে এয়া আমাক যিটো লাগে ইয়াত প্ৰথমতে মন্থ লিখিব তাৰপিছত ডেটটো লিখিব তাৰপিছত ইয়াৰ লিখিলে এই ক্ষেত্ৰত আমাৰ ভুল নহয় আৰু এই ভুলটো নহ'বলৈ আপোনালোকে ইয়াত প্ৰথমতে লং ডেট কৰি ল'ব এনেকৈ ডেট আছে যিটো ইয়াত লং ডেট কৰি ল'লে কোনো ধৰণৰ ভুল হোৱাৰ চান্স নাই ইয়াত যদি আমি এতিয়া পুট কৰিম যিহেতু আমাৰ প্ৰথমত মন্থ ল'ব লাগিব আমি 6/15/2022 যদি পুট কৰোঁ তেতিয়াহে এই ডাটাটো ল'ব গতিকে এইটো ভুল আপোনালোকৰ হ'ব পাৰে আৰু এই ভুলটো নহ'বলৈ আপোনালোকে এনেদৰে চাই ল'ব আৰু এটা মই যে বাৰে বাৰে আপোনালোকক এটা চেলত কৰি দেখাইছোঁ আৰু কপি কৰিছোঁ তেনে ক্ষেত্ৰতো নহয় আপোনালোকে যদি কোনো একেলগে গোটেইসমূহ চেল চিলেক্ট কৰি ল'ব পাৰে তেনেকৈ কৰিব পাৰিব ইয়াত চিলেক্ট কৰিলে ডাটা গ'ল ডাটাত গৈ ডাটা ভেলিডেশ্যন অ'কে মাৰিলে ইয়াত যিকোনো চিলেক্ট কৰিলে পুট কৰিব ইয়াত যিহেতু আমি ইয়াত লৈ আছিলোঁ টাইমৰ ক্ষেত্ৰতে চাওঁ যদি টাইম লয় ইয়াত টাইম ষ্টাৰ্ট টাইম এণ্ড টাইম যিটো ল'ব পাৰে আপোনালোকে সেইটো ল'ব ইয়াত বিটুইনত আছিলে ইয়াত ইকুৱেল টু লওঁ ইকুৱেল টাইম অল চেল চিলেক্ট কৰি এই কামটো আপোনালোকে কৰিব পাৰিব মই এটা চেলত কপি কৰি বাকী পেজ দেখুৱাই আছিলোঁ এনেকুৱা ধৰণেও যদি কৰে আপোনালোকে কামখিনি কৰিব পাৰিব গতিকে আমাৰ এই ভিডিঅ'টো প্ৰায় হৈ গৈছে ইমানেই লগতে আৰু এটা দেখাওঁ যিটো আমি নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক কৈছিলোঁ যে ফাইণ্ড এণ্ড চিলেক্ট আমি ইয়াত কিছুমান চেলত পুট কৰিছোঁ ডাটা কিছুমানত নাই কিছুমান ডাটা ভেলিডেশ্যন পুট হৈ আছে সেয়া আমি গম পাম কেনেকৈ সেই গম পাবলৈ ফাইণ্ড এণ্ড চিলেক্ট আছে ইয়াত ফাইণ্ড আছে ৰিপ্লেচ আছে সেইখিনি আমি বেলেগ এটা ভিডিঅ'ত দেখুৱাম মই জাষ্ট ডাটা ভেলিডেশ্যনটো ক'ত পুট হৈছে দেখুৱাবলৈ আপোনালোকে ইয়াত গ'ল ইয়াত ডাটা ভেলিডেশ্যন পুট কৰি দিলে ইয়াত চাব এই চেলসমূহতহে ডাটা ভেলিডেশ্যনটো পুট হৈ আছে ইয়াত নাই আৰু ইয়াত মই ক্লিয়াৰ কৰি থৈছোঁ আপোনালোকক দেখুৱাবলৈ গতিকে য'ত আছে এনেকৈ শ্ব' হ'ব আপোনালোকে ইয়াত অ'কে কৰি থোৱাৰ পিছতো যদি ক'ৰবাত থাকি যায় সেইটো দি পেলাই চাই ল'ব পাৰিব আজিৰ এই ভিডিঅ'টো আপোনালোকে ভালদৰে যদি বুজি পাইছে আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ বহুত দিন গেপ হৈ গৈছে ভালদৰে কৰিব পৰা নাই সময় মিলাব পৰা নাই তাৰ কাৰণে ক্ষমা কৰিছোঁ আগলৈ এনেদৰে আৰু ভিডিঅ' দি যাম আৰু অকণমান এডভান্স লেভেলত ভিডিঅ' দিম আজিৰ ভিডিঅ'টো আপোনালোকক প্ৰায় দূৰৰ পৰা দেখুওৱা হৈছে কাৰণে ইমান ক্লিয়াৰ অহা নাই
নেক্সট ভিডিঅ'ত আপোনালোকক স্ক্ৰীণ ৰেকৰ্ডাৰত দেখুৱাম নেক্সটৰ নেক্সট অৰ্থাৎ আৰু দুটামান ভিডিঅ' দি ল'ম স্ক্ৰীণ ৰেকৰ্ডাৰ কাৰণে এটা ভাল ডিভাইচৰ প্ৰয়োজন আছে গতিকে ভাল লেপটপ এটা অনাৰ পিছত যদি আপোনালোকক ভালদৰে দেখাব পাম আৰু মই সুখী হ'ম আৰু আপোনালোকে ভালদৰে বুজি পাব গতিকে আজি ভিডিঅ' ইমানতে সামৰিছোঁ ধন্যবাদ